নমস্কাৰ আপোনালোকে চাই আছে জিএনএন আৰু মই ৰূপজ্যোতি লৈ আহিছো আজিৰ দিনটোৰ এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা এগৰাকী 19 বছৰীয়া যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে চিকিৎসালয় গুৱাহাটীৰ কসমো মেডিকেলত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে সবিশেষ তথ্য এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো গ্ৰাফিক্সৰ সহায়ত সেই তথ্য আমি এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো কিয়নো গুৱাহাটী মহানগৰীত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে য'ত এগৰাকী 19 বছৰীয়া যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে কসমো মেডিকেল আৰু এই মেডিকেলখনলৈ অনা হৈছিল যুৱকজনক কিয়নো যুৱকজন দুৰ্ঘটনাত পতিত হৈছিল আৰু তাৰ পাছতে পৰিয়ালৰ লোকে এই যুৱকজনক লৈ আহিছিল কসমো মেডিকেললৈ আৰু তাৰ পাছতে যুৱকজনৰ যে চিকিৎসা প্ৰক্ৰিয়া সে আৰম্ভ হৈছিল 6 ডিসেম্বৰত যুৱকজনক লৈ অহা হৈছিল আৰু আজি 17 ডিসেম্বৰত এই সমগ্ৰ ঘটনা সন্দৰ্ভত উত্তপ্ত হৈ পৰে কসমো মেডিকেলৰ চৌহদ কিয়নো যুৱকজন ইতিমধ্যে মৃত্যুক হাবতি লৈছে সম্পূৰ্ণ ঘটনা সন্দৰ্ভত কেতবোৰ মন্তব্য আমাৰ হাতত আছে আমি হেও শুনাম কিন্তু তাৰ পূৰ্বে জনাই লৈছো আনবোৰ তথ্য কিয়নো হস্পিটেল কৰ্তৃপক্ষই কৈছে যে তেওঁলোকৰ কোনো ভুল নাই তেওঁলোকৰ কোনো গাফিলতি নাই কিন্তু অভিভাৱকসকলে এই সমগ্ৰ ঘটনাক এক অন্য ৰূপ দিবলৈ চেষ্টা কৰিছে কিন্তু আনহাতে অভিভাৱকসকলে কৈছে যে তেওঁলোকে যুৱকজনক লৈ অহা দিনটোৰ পৰা আজিৰ দিনটোলৈকে 2 লাখতকৈ অধিক টকাৰ বিল হৈছিল কিন্তু সেই বিল তেওঁলোকে পৰিশোধ কৰিব পৰা নাছিল আৰু যাৰ ফলত কসমো মেডিকেলে উন্নত চিকিৎসাৰ বাবে যুৱকজনক অন্য চিকিৎসালয়লৈ নিবলৈ দিয়া নাছিল আৰু যাৰ ফলত যুৱকজনে আজিৰ দিনটোত মৃত্যুক হাবতি লয় আৰু তাৰ পিছতে সমগ্ৰ ঘটনা এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমি সেই ঘটনাৰ দৃশ্য এই মুহূৰ্তত দেখুৱাই যাবলৈ চেষ্টা কৰিছো এফালে তথ্য আমি জনাবলৈ চেষ্টা কৰিছো কেনে ধৰণে গুৱাহাটীত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে কিয়নো এগৰাকী 19 বছৰীয়া যুৱকৰ কেৱল মাত্ৰ চিকিৎসক আৰু চিকিৎসালয়ৰ গাফিলতিৰ বাবে মৃত্যু হোৱাৰ ঘটনা এতিয়া সংঘটিত হৈছে এই অভিযোগ মাত্ৰ হয়তো আৰক্ষী তদন্তৰ পাছত সকলো স্পষ্ট হ'ব যে প্ৰকৃতাৰ্থত এই ভুল কাৰ ভুলৰ বাবে এজন 19 বছৰীয়া যুৱকে এই ধৰণে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল প্ৰথমে এটা দুৰ্ঘটনাৰ পিছতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যুৱকজনক আৰু চিকিৎসালয়তে যদি এনেদৰে প্ৰাণ হেৰুৱাবলগীয়া হয় তেনেহলে কি হ'ব সেই প্ৰশ্নও কিন্তু এতিয়া উত্থাপন হৈছে সমান্তৰালকৈ আৰক্ষীৰ হেনো কাষ চাপিছিল পৰিয়ালবৰ্গ কিন্তু আৰক্ষীয়ে কৈছে যে বৰ্তমান সময়ত তেওঁলোকে একো কৰিব নোৱাৰে আৰু তাৰ পাছতে আৰক্ষীৰ কাষৰ পৰা তেওঁলোক উভতি আহে আৰু আজিৰ দিনটোত এই যুৱকজনৰ মৃত্যু হয় যুৱকজনৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি যেহেতু উত্তপ্ত হৈছে পৰিস্থিতি গতিকে সাংবাদিক গৈ উপস্থিত হোৱাৰ পিছত পৰিয়ালৰ লোকেনো কি মন্তব্য কৰিছে আমি এই মুহূৰ্তত সেই মন্তব্য শুনাই ল'ব বিচাৰিছো মানে বাইকেদি এক্সিডেণ্ট হৈছিলে মাথাত দুখ পাইছিলে 19 বছৰ মানে মাথাত দুখ পাইছিলে দুখ পাওঁতে মানে প্ৰথম ঘটনাটো হৈছে মোৰ বাবুটো যে ভৰলি মুখৰ তাতে ডিভাইডাৰত পৰি থকা বুলি কাৰণে পুলিচে মোক ক'লে ঠিক আছে পুলিচে এক্সিডেণ্টটো হৈছিলে আপোনাৰ অক্টোবৰ 8 তাৰিখে ৰাতি ঠিক আছে মানে আমাৰ বাবু সেয়া ফ্লিপকাৰ্টৰ জব কৰিছিলে ডেলিভাৰী মানে সেনেকৈ তাৰ কেতিয়াবা ৰাতিও হৈ যায় আহোঁতে তাতে পুলিচে ফোন কৰি কেনে মোক ক'লে আপোনালোকৰ ল'ৰাটো এনেকৈ ডিভাইডাৰত পৰি কেনে এক্সিডেণ্ট ইয়াতে কি হৈছে মই পাটনাৰ ডক্টৰনীজনী তাতে মই লৈ যাব ওলাইছিলোঁ লৈ যাব ওলাওঁতে বাবু নামৰ ল'ৰাজনে মোক এখন হস্পিটেলত এডমিট কৰাই দিলে কৈছে আপোনালোকৰ ল'ৰাটো বহুত চিৰিয়াছ হৈ আছে পাটনাত লৈ যাব নোৱাৰিব সেনেকৈ ক'লে মই ক'লোঁ ঠিক আছে আমি জিএমচিত লৈ যাওঁ যদি বেছি চিৰিয়াছ হৈ আছে কিমান দিন থাকিব মই কিমান দিন বা থাকিব লাগে ঠিক নাই যদি পাটনাত যদি লৈ যাব নোৱাৰোঁ জিএমচিতে লৈ যাওঁ তাক মই সেনেকৈ ক'লোঁ এতিয়া সি ক'লে কি বাইদেউ আপুনি জিএমচিত লৈ যাব নালাগে আপুনি এই ল'ৰাটোক ইয়াতে এদিনৰ কাৰণে এডমিট কৰাই দিয়ক তাৰপিছত মই ক'লোঁ ঠিক আছে পইচা পাতিৰ কথা পাতি লোৱা তুমি তোমাৰ যদি চিনাকি হয় কিমান বা কি পঢ়ে তেওঁ ক'লে ঠিক আছে বাইদেউ হয়তো মোৰে চিনাকি ডক্টৰ হয় আপুনি পইচা পাতিৰ কথা চিন্তা কৰিব নালাগে খালি আইচুৰ বিলটো দিলে হ'ব ভেণ্টিলেশ্যন বিলটো দিলে হ'ব 5,000 টকাটো আৰু মেডিচিনখিনি দিলে হ'ব তাৰপিছত সেনেকৈ কৰি কেনে মোক ল'ৰাটোক মোৰ ইয়াতে সোমাই দি কেনে তাৰপিছত নেক্সট দিনা মই ডক্টৰৰ লগত কথা পাতিলোঁ মই আজিতো মই বাবুক লৈ যাব লাগিব পাটনাৰলৈকে লৈ যাব মানে সেনেকৈ কৰোঁতে তেওঁলোকে ক'লে কি আজিতো আপোনালোকৰ ল'ৰাটোক লৈ যাব নোৱাৰে নেক্সট দিনা আপোনালোকৰ ল'ৰাটোক আজি লৈ যাব নোৱাৰে মানে ল'ৰাটো আপোনালোকৰ ভেণ্টিলেশ্যনত মানে তাৰ চিৰিয়াছ সেনেকৈ লৈ যাব নোৱাৰে সেনেকৈ ক'লে কোৱাৰ পিছত তাৰপিছত মই কৈছোঁ চিৰিয়াছ নেকি কি চিৰিয়াছ তাৰপিছত মই গ'লোঁ কিন্তু ঠিকে সেই কৰি আছে কিন্তু সিহঁতৰ মতে বহুত চিৰিয়াছ তাৰপিছত আৰু সিহঁতে নেক্সট দিন হোৱাৰ লগে লগে সিহঁতে মোক 45,000 টকা দাবী কৰিছে কৈছে আপোনালোকে পইচাখিনি দিয়ক আপোনালোকে পইচা দিলেহে ইয়াতে ট্ৰিটমেণ্ট আৰম্ভ হ'ব কৈছে মোৰ ল'ৰাটোৰ কিবা ইয়াতে যে এডমিট হৈ আছে ল'ৰাটোৰ ট্ৰিটমেণ্ট কৰি আছে নে আপোনালোকে মই ডক্টৰক সেনেকৈ ডক্টৰে কৈছে পইচা দিয়ক আপুনি ট্ৰিটমেণ্ট আৰম্ভ হ'ব তাৰপিছত এতিয়া মই মানে সিহঁতক 20,000 টকা বিল দিছোঁ ঠিক আছে 20,000 টকা পে'মেণ্ট কৰিছোঁ আৰু বাকীখিনি মই কৈছিলোঁ মই লংকেশ্বৰ জালুকবাৰীৰ পৰা ইয়াতে 6 তাৰিখৰ মোৰ ল'ৰাটো এডমিট হৈ আছে কিন্তু 6 তাৰিখৰ পৰা তেওঁলোকে মোক খালি টচাৰে কৰিছে এতিয়া বিল কিমান বনাইছে সেইদিনাখনে মোক 2 লাখ টকা বিল বনাব বুলি ক'লে 3 দিন আগতে 2 লাখ টকা বিল বনাব বুলি কৈছে আপোনালোকৰ 2 লাখ টকাৰ পে'মেণ্ট বিল হৈছে মই 20,000 টকা দিছোঁ তাৰ লগত কৈছে ল'ৰাটোৰ ষ্টেটাছটো মোক দিয়ক তাৰ কি বেমাৰ কি চিকিৎসা কৰিছে তেওঁলোকে ষ্টেটাছ ৰিপৰ্ট মোক দিব পৰা নাই
ঠিক আছে খালি মই পইচা দাবী কৰিছোঁ আপোনালোকে পইচাখিনি ক্লিয়াৰ কৰক তেতিয়া আপোনালোকৰ ল'ৰাটোৰ ট্ৰিটমেণ্ট আৰম্ভ হ'ব ট্ৰিটমেণ্টৰ কাৰণে তেওঁলোকে মোৰ ল'ৰাটোক আজি মাৰি পেলালে কিন্তু মোক আজি কেইদিনৰ পৰা ধমকি দি আছে সদায় যে আপোনালোকৰ ল'ৰাটোক পইচা দিয়ক তেতিয়াই ট্ৰিটমেণ্ট আৰম্ভ আৰু আপোনালোকৰ নিচিনা মানুহৰ কাৰণে এখন হস্পিটেল নহয় বোলে এনেতে ৰাস্তাতে মানে আমি এখন মেডিকেল পাৰ হোৱাৰ লগে লগে তাৰ মানে উশাহটো মানে একদম ছুটি হৈ গ'ল যাৰ ফলত ক'লে কি এতিয়া পেচেণ্টটো নিব নোৱাৰে বাহিৰত তো এইখনত মানে কি হ'ল টেকনিচিয়ানে ক'লে মোৰ চিনাকি আছে তো চিনাকি যিহেতু আছে মোৰ চিনাকি হস্পিটেল সোমাই দিওঁ এতিয়া আপোনাৰ 12 ঘণ্টাৰ কাৰণে ৰাখি লওক কিবাকে ষ্টেবল হ'লে ৰাতিপুৱা আৰু জাৰ্ণিটো মানে ষ্টাৰ্ট কৰিম আমি ভাবিছোঁ যে জাৰ্ণিটো যিহেতু ষ্টাৰ্ট কৰিব 12 ঘণ্টাৰ কাৰণে ইয়াতে ষ্টেবল কৰি লওঁ তাৰপিছত জাৰ্ণিটো আমি ষ্টাৰ্ট কৰিম কিন্তু যি আপোনাৰ 12 ঘণ্টা পাৰ হৈ গ'ল যেতিয়া বাৰু ষ্টেবল হৈ গ'ল সেইটো ভাল কথা তাৰপিছত ষ্টেবল এনেকৈ 24 ঘণ্টা পাৰ হৈ গ'ল 28 ঘণ্টা পাৰ মানে 48 আৱাৰ্ছ পাৰ হৈ গ'ল ইয়াতে মানে কি আমি যেতিয়া ফোন কৰোঁ এম্বুলেঞ্চত কৰিলে কয় নাই আমাৰ এতিয়া মেচিনটো একদম বেয়া হৈ গ'ল এতিয়াতো এতিয়া নিব নোৱাৰে মানে আপোনালোকে কেনেকৈ নিব মেচিনটোৱে বেয়া হৈ গ'ল তাৰপিছত আমি ইয়াতে ফাঁচি ৰৈ গ'লোঁ মানে ইয়াতে ডাক্তৰ মানে কি হয় ইয়াতে পইচা নিদিলেও ইয়াতে আমাক বেয়াকৈ কয় তেতিয়া 12 ঘণ্টা পাৰ হৈ গ'ল আমাৰতো ফাইনেন্সিয়েলি ইমানো ষ্টেবল নহয় আমি আহিছিলোঁ 12 ঘণ্টাৰ কাৰণে তাৰপিছত ইয়াতেতো মানে পইচা নিদিলে মানে বেয়াকৈ কয় যে পইচা নিদিলে আমাৰ ইয়াতে আকৌ ট্ৰিটমেণ্ট নকৰে আপোনালোকৰ পেচেণ্ট আপোনালোকে লৈ যাওক আৰু এই মন্তব্যৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ বাতৰিৰ মাজলৈ কিয়নো আমি জনাই গৈছোঁ গুৱাহাটীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাত এগৰাকী 19 বছৰীয়া যুৱকৰ মৃত্যু হৈছে আৰু মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছিল কস্মো মেডিকেলৰ চৌহদ যিগৰাকী ছুপাৰিণ্টেণ্ডেণ্টে তেওঁলোকক লৈ আহিছিল যিগৰাকীয়ে আনিছিল তেওঁ কিন্তু হস্পিটেলখনৰ লগত এটা সম্পৰ্ক আছে আৰু এই মহিলাগৰাকী যিগৰাকী মাতৃ সেই মাতৃগৰাকীক কৈছিল যে আপোনাৰ যুৱকজনক আমি সুস্থ কৰিম আমাৰ মেডিকেললৈ লৈ আহক আৰু তাৰ পাছতে লৈ অহা হৈছিল কিন্তু কেৱল মাত্ৰ কেইটামান টকা নিদিয়াৰ বাবেই এই যুৱকজনক উন্নত চিকিৎসাৰ বাবে অন্য চিকিৎসালয় নিবলৈ সুযোগেই প্ৰদান নকৰিলে কেৱল মাত্ৰ কেইটামান ধনৰ বাবে এই ধৰণে এজন যুৱকৰ প্ৰাণ যাবলৈ দিয়া হ'ল আৰু যেহেতু উন্নত চিকিৎসাৰ ব্যৱস্থা তাত নাছিল গতিকে অত্যাধিক উন্নত চিকিৎসাৰ বাবে যুৱকজনক নিতান্তই প্ৰয়োজন আছিল যে আমি অন্য চিকিৎসালয়লৈ লৈ যোৱা এয়া মন্তব্য আমি শুনাইছোঁ অভিভাৱকসকলৰ গতিকে এই সমগ্ৰ ঘটনা আচলতে প্ৰকৃত ৰহস্য কি কাৰ ভুল কি কথা এই সমগ্ৰ ঘটনা পোহৰলৈ আহিব আৰক্ষীৰ তদন্তৰ পাছত গতিকে আৰক্ষীয়ে তদন্ত কেনেকৈ কৰে কি তথ্য পোহৰলৈ আহে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু এনে ঘটনাই বিভিন্ন ধৰণৰ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে যে বৰ্তমান সময়ত ব্যক্তিগত খণ্ডৰ যিসমূহ চিকিৎসালয় আছে তেওঁলোকে কেৱল ধনৰ বিনিময়ত এগৰাকী যি ৰোগী তেওঁলোকক আচলতে চিকিৎসা কৰে সেই ৰোগীজনৰ জীৱনক লৈ তেওঁলোকৰ কোনো দায়িত্ব নাথাকে নেকি তেনেধৰণৰ বহুতো প্ৰশ্ন আছে গতিকে সমগ্ৰ বিষয় এতিয়া লক্ষণীয় হ'ব যে পৰৱৰ্তী সময়ত এই সমগ্ৰ বিষয়টোৱে কি ৰূপ লয় ধন্যবাদ